বহুত দিনৰ পৰা ভাবি আছিলোঁ আমি অগ্নিনাভ মন্দিৰলৈ যাম বুলি, আৰু আজি সকলোবোৰ আমি ওলালোঁ আৰু আহি আছোঁ ধুনীয়াকৈ অগ্নিনাভ মন্দিৰলৈ বুলি। আমাৰ যোৰহাটৰ ফালৰ পৰা আমি আমগুৰি ফালেদি গৈছিলোঁ, অলপ সেইফালেদি গ'লে শ্বৰ্টকাট হয় আৰু আমি গৈ আছোঁ কিন্তু আমি অগ্নিনাভ মন্দিৰলৈ সোমাই যোৱা ৰাস্তাটো মানে পাহৰি থাকিলোঁ। গতিকে আমি নাজিৰা মেইন টাউনে পালোঁগৈ। আকৌ আমি ৰিটাৰ্ণ ঘূৰি আহিছোঁ। ঘূৰি আহি আমি অগ্নিনাভ বাবাৰ মন্দিৰ সোমাই যোৱা ৰাস্তাটো আমি পালোঁ আৰু সেইফালেদি সোমাই গ'লোঁ। আমি এয়া একদম সন্মুখই পালোঁগৈ গেটৰ ওচৰত। পায়ে দেখিলোঁ বহুত মানুহ আৰু ভিৰ দেখা গৈছে, গৰমো হয় সেইদিনা বহুত। আমি আহি পায়ে এয়া তেলৰ বটল লৈ আহিছিলোঁ। আমি সকলোৱে তেল মানে ইয়াত চাকি গছত অলপকৈ ইয়াত তেল ঢালি দিছোঁ। এইফালে মায়েও ধুনীয়াকৈ চাকি গছত তেল ঢালি দিছে আৰু এইফালে মানুহজনেও ধুনীয়াকৈ চাকি গছত তেল ঢালি দিছে। আমি বটল মানে এটাই লৈ গৈছিলোঁ আৰু এটাৰ পৰাই আমি অলপকৈ মেইন চাকি গছত মানে আমি ঢালি দিছোঁ আৰু লাষ্টত থকাখিনি জীয়াকো ক'লোঁ যে পূৰা বটলটোৰ পৰা তেলখিনি চাকি গছত ঢালি দিয়ে, আৰু তাই ধুনীয়াকৈ তেলখিনি ঢালি দিলে। ঢলাৰ পিছত আমি সেই চাকি গছৰ পৰাই তেল মানে বটলত ভৰাই লৈ আহিব পাৰি আৰু সেই তেলখিনি আমাৰ ঘৰৰ গোঁসাই ঘৰত মানে চাকি জ্বলাবহি পাৰি। সকলোৱে তাৰ পৰা তেনেকৈ তেল ঢালে আৰু আকৌ বটলত ভৰাই মানে লৈ আহে। আমিও সেই তেনেকৈয়ে মানে ধুনীয়াকৈ বটলত ভৰাই লৈছোঁ। এয়া মানুহজনে মানে ধুনীয়াকৈ বটলত তেল ভৰাই লৈছে। আমি সেয়া তেল লৈ আহি আমি গোঁসাই ঘৰত ধুনীয়াকৈ আমি মানে সদায় সন্ধ্যা লগা আমি চাকি জ্বলাব পাৰিম। আৰু আমি ভগৱানৰ অগ্নিনাভ বাবাৰ দৰ্শন কৰিবৰ কাৰণে আমি সেৱা ল'বৰ কাৰণে আমি লাইনত লাগি গৈছোঁ। তেওঁ মানে মন্দিৰ ভাগলৈ সোমাই যাবৰ বাবে ধুনীয়াকৈ আমি লাইন মানে আমি ছাইডত ৰখি আছোঁ। বহুত গৰম উঠিছে মানে একদম লাইনত, মানে কোনটো লাইনত ৰওঁ কোনটোত নৰওঁ এনেকুৱা লাগিছে। প্ৰত্যেকটো লাইনে বেলেগ হয়। পানী ঢালিবলৈ যোৱাও বেলেগ আৰু তেওঁক দৰ্শন কৰিবলৈ যোৱাও বেলেগ। আৰু লাহে আমি এয়া ওচৰ পাইছোঁহি আৰু লাইনটো বহুত দীঘল আছিলে। আমি গৰমত মানে অশান্তি লাগি গৈছিলে, জীয়াৰো অশান্তি লাগি গৈছে। তথাপিতো আমি আহিছোঁ যেতিয়া আমি দৰ্শন কৰিবই লাগিব। মনৰ আশাখিনি লৈ আহিছোঁ যেতিয়া আমিতো দৰ্শন কৰিবই লাগিব। সেইকাৰণে আমি লাইনত ৰৈ একদম অলপ আগুৱাই আহি আমি ওচৰ পাইছোঁহি আৰু অলপ দূৰ যোৱাৰ পিছতে আমি তেওঁক ধুনীয়াকৈ ওচৰৰ পৰা আমি সেৱা ল'বগৈ পাৰিম। আৰু ভিতৰত পূজাৰীয়ে মানে ধুনীয়াকৈ পূজা অৰ্চনা কৰি আছে আৰু মেইন শিখা চাকি গছ মানে ধুনীয়াকৈ অগ্নি শিখা গছ পূৰা ধুনীয়াকৈ শিখা বাইদেৱে ধুনীয়াকৈ জ্বলাইছিলে ভিতৰত গৈ পেলাই। মই অলপ ভিডিঅ' এনেকৈ ধৰি ৰাখিছোঁ আৰু আমি ওচৰৰ পৰা এনেকৈ চাই থাকোঁতে ইয়াত দেখিলোঁ শিখা বাইদেৱে ধুনীয়াকৈ ভিতৰত পূজা অৰ্চনা কৰি বাহিৰলৈ ওলাই আহিছে। তেওঁকো এনেকৈ মই অলপ ভিডিঅ'ৰ যোগেদি ধৰি ৰাখিলোঁ। ইয়াত চাওক, তেওঁক আমি লগ পাব নোৱাৰিলোঁ। মই ভাবি আছোঁ অগ্নিনাভ মন্দিৰলৈ আহিম বুলি। আজি আহিলোঁ, ভাল লাগিলে, বহুত ভাল লাগিলে মন্দিৰলৈ আহি।